হাইস্কুলৰ কাৰণে আজি যিসকলে টেট পাছ কৰি অলৰেডি আছিলে বড়ো মিডিয়াম, অসমীয়া মিডিয়াম, হিন্দী মিডিয়াম, বঙালী মিডিয়াম সকলোৰে কাৰণে আজি এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। আমি খুব আনন্দিত হৈছোঁ কি আমি এতিয়া আৰু 400-800 টিচাৰ পাবলৈ সক্ষম হ'ম। আমাৰ স্কুলবিলাক টিচাৰৰ অভাৱত যথেষ্ট কষ্ট হৈছে শিক্ষাদান কৰাত। আমাৰ স্কুলবোৰত যেনেকৈ টিচাৰ লাগে তেনেকুৱা পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই আৰু সেইকাৰণে আমি বহুত চেষ্টা কৰি এই প্ৰচেছটো সোনকালে সমাপ্ত কৰিব বিচাৰিছিলোঁ, কিন্তু কিছুমান অসুবিধাৰ কাৰণে অলপ ডিলে হৈ গ'ল আৰু আজি কোকৰাঝাৰত চিৰাং আৰু কোকৰাঝাৰ একেলগে দিয়া হৈছে। অহাকালি বাক্সা আৰু পৰহিলৈ ওদালগুৰি একে প্ৰক্ৰিয়াৰে এপইণ্টমেণ্টটো দিয়া হ'ব। যিবিলাক মেৰিট লিষ্টত কেণ্ডিডেটবিলাকে নিজৰ নিজৰ স্কুলটো বাছনি কৰিবলৈ পাব আৰু তেখেতসকলে আহি কম্পিউটাৰত তেখেতসকলে যেতিয়া ক্লিক কৰিব ইয়াৰ পিছত এপইণ্টমেণ্ট পাই যাব। তো আমি দুটা কথা চাইছোঁ, এটা হ'ল আমাক কোৱালিটি টিচাৰ লাগে, আনটো হ'ল শিক্ষা ডিপাৰ্টমেণ্টটো দুৰ্নীতিমুক্ত হ'ব লাগে। অসমত এটা সময়ত শিক্ষাক লৈ পেলাই বহুত বেয়া চলি আছিলে, শিক্ষক নিযুক্তি স্কুল প্ৰভিঞ্চাৰে লৈ পেলাই, কিন্তু যোৱা 5টা বছৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুইজনৰ নেতৃত্বত অসমত এপইণ্টমেণ্টৰ ক্ষেত্ৰত দুৰ্নীতি যথেষ্ট কমি গৈছে, প্ৰায় নাই বুলি ক'লেও ভুল নহয়। আৰু আমিও বড়োলেণ্ডৰ এতিয়া নতুন চৰকাৰ অহাৰ পিছত আমাৰ যিটো কমিটমেণ্ট আছিলে সেই কমিটমেণ্ট হিচাপে কোনো ঘোষ নোলোৱাকৈ, কোনো তেনেকুৱা কৰাপশ্যন নকৰাকৈ মানে সকলো প্ৰাপ্য কেণ্ডিডেটবিলাকক যিটো এপইণ্টমেণ্ট দিয়া সেই কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ আৰু এইটো চলাই লৈ যাম। আজি 800+ মানে এপইণ্টমেণ্ট দিয়া হৈছে। চবে কোনোবা এজন দুজন হয়তো আহি নাপাব পাৰে, কিন্তু যিটো 800 নহয়, আজি 240 দিয়া হৈছে আৰু গোটেই মিলি পেলাই আমাৰ 800+ কেণ্ডিডেট আছে। তেখেতসকলক 3 দিনত মানে কমপ্লিট কৰা হ'ব। অন্য ডিপাৰ্টমেণ্টৰ কাৰণে ইতিমধ্যে আমি ভেকেণ্ট পষ্টটো ওলাইছোঁ আৰু যিটো পষ্ট ক্ৰিয়েশ্যন কৰিব লাগে সেই লিষ্টটো ওলাইছোঁ। যিটো পষ্ট ক্ৰিয়েট কৰিব লাগে সেইটো অসম চৰকাৰৰ পৰা ক্লিয়াৰেঞ্চ লোৱা হ'ব, ফাইনেন্সিয়েল ক্লিয়াৰেঞ্চ, আৰু যিটো পষ্ট ক্ৰিয়েট কৰিব নালাগে সেইটো অহা 3 মাহৰ ভিতৰত আমি সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি পেলাই এপইণ্টমেণ্ট দিয়া আৰম্ভ কৰিম। চাওক, দুৰ্নীতিটো আজিৰ সমাজৰ চবচে ডাঙৰ বেমাৰ যদি বুলি কয় সেইটো দুৰ্নীতিটো। দুৰ্নীতিৰ কাৰণে আজি দুখীয়া গৰীব মানুহবিলাকৰ ল'ৰা ছোৱালীয়ে ইমানখিনি শিক্ষা লোৱাৰ পিছতো চাকৰি নাপায়, কোনো বিজনেছত স্ক'প নাপায়, কোনো এটা কামত ভালকৈ আজি মানে কামত স্ক'প নোপোৱা হৈ গৈছে। এইটো বিকজ অফ অনলি কৰাপশ্যন। আৰু সেই কৰাপশ্যনটো যদি জিৰ' ডাউন কৰিব পৰা যায় তেনেহ'লে সকলো মানুহ সমান হৈ যাব। গতিকে সেইটো আনিবৰ কাৰণে এটা সংগ্ৰাম কৰিব লগা হৈছে, কাৰণ যোৱা দশকৰ পৰা দশক ধৰি এই দুৰ্নীতি প্ৰেক্টিছটো আমাৰ অঞ্চলবিলাকত হৈ আছিলে, কিন্তু লাহে লাহেকৈ সেইটো সমাপ্ত কৰিব পাৰিলে আমাৰ সকলোৰে কাৰণে ভাল হয়। এইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যে ঘোষ ল'বও নালাগে আৰু ঘোষ দিবও নালাগে, সেইটো লাইনত যাতে চবে চলিবলৈ চেষ্টা কৰে, মই সেইটো আহ্বান কৰিছোঁ। আপোনাৰ ভাষণত মেডিটেশ্যনৰ কথা উল্লেখ কৰিছিলে, মেডিটেশ্যনৰ কথা উল্লেখ কৰিছিলে, এইটো কম্পালচৰি কৰিব নেকি? মানে চাওক, এটা যিটো মানে চাপ প্ৰেছাৰ এটা শিক্ষকৰ ওপৰতো থাকে আৰু ষ্টুডেণ্টৰ ওপৰতো থাকে। সেইকাৰণে আজি যোগা সেইবিলাক কম্পালচৰি কৰিবলৈ কৈছে, মেডিটেশ্যন। মই শিক্ষকসকলক কৈছোঁ যিহেতু বহুত মেণ্টেল প্ৰেছাৰত তেখেতসকলো থাকে কেতিয়াবা, সেইকাৰণে যদি অলপ মানে মেডিটেশ্যনবিলাক প্ৰেক্টিছ কৰে তেনেহ'লে তেখেতসকলে মেণ্টেলি ফ্ৰী হৈ থাকিব পাৰিব আৰু খুব ভালকৈ শিক্ষাদান কৰিব পাৰিব। ইয়াৰ লগতে মই কৈছোঁ কি টেক্সট বুকৰ এডুকেশ্যনটো দিয়াৰ লগতে ষ্টুডেণ্টখিনি কাউন্সিলিং কৰাত খুব গুৰুত্ব দিব লাগিব, কাৰণ প্ৰত্যেকটো ষ্টুডেণ্টৰ যিটো মানে কেপাচিটি এইটো বেলেগ বেলেগ। কোনোবা স্পৰ্টছত যাব, কোনোবা কালচাৰত যাব, কোনোবা IAS হ'ব, কোনোবা পলিটিচিয়ান হ'ব। চ' সেই ষ্টুডেণ্টবিলাকৰ যিটো পটেঞ্চিয়েলিটি, কেপাচিটি সেইটো ওলাব লাগিলে টিচাৰবিলাকে অলপ অন্তৰেৰে ইণ্টাৰেক্ট কৰিব লাগিব, আলোচনা কৰিব লাগিব। তো সেইকাৰণে মই টিচাৰসকলক অনুৰোধ কৰিছোঁ যে আমি তেখেতসকলৰ পৰা এই অভিভাৱকত যিটো এটা মানে কেৰেক্টাৰ সেইটো আমি বিচাৰিছোঁ যে ষ্টুডেণ্টবিলাকক পেৰেণ্টেল মানে কেয়াৰ যেনেকৈ দিয়ে তেনেকৈ চাব লাগে। আৰু শিক্ষকসকলক আমি কৈছোঁ যে কোনো ঘোষ নোলোৱাকৈ একো নোলোৱাকৈ আজি গভৰ্ণমেণ্টে চাকৰিটো দিছে, আমি এটাই বিচাৰিছোঁ তেখেতসকলে জীৱনত যাতে কোনোবা এজনে শিক্ষকে যদি ডক্টৰ এজন বনাই থৈ যাব পাৰে, কোনোবা ইঞ্জিনিয়াৰ এজন বনাই থৈ যাব পাৰে, কোনোবা এজন শিক্ষকৰ ইনস্পিৰেশ্যনত যদি এজন ইণ্টাৰনেশ্যনেল প্লেয়াৰ ওলাব পাৰে, সেইটোৱে আমাৰ কাৰণে ডাঙৰ কথা। কালি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই জালা ব্লকত এজন তেখেতে একশ্যন লৈছে আৰু 15 আগষ্টৰ পিছত আমাৰ সকলো EMA সকলো অফিচাৰবিলাকে আমাৰ ফিল্ডত ঘূৰিব
আৰু আমি বিচাৰিছোঁ এটা নিকা আৰু স্বচ্ছ এটা চৰকাৰ চলিব লাগে। ইয়াৰ কাৰণে যিসকলে গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি ইউজ কৰি গভৰ্ণমেণ্টৰ ৰিচোৰ্চেছ ইউজ কৰি আজি পাব্লিক ছাৰ্ভিচ দিয়া নাই এই সকলক আমি একশ্যন লোৱা হ'ব। ছাৰ আগৰ চৰকাৰ আমি দেখিবলৈ পাইছোঁ পইচা নহ'লে চাকৰি পোৱা নাছিল, কিন্তু এইবাৰ আমি দেখিবলৈ পাইছোঁ যে এপইণ্টমেণ্ট। এইকাৰণে এইটো পৰিৱৰ্তনৰ চৰকাৰ আমি কৈছিলোঁ যে পৰিৱৰ্তন দৰকাৰ আৰু পৰিৱৰ্তন আজি আহিছে। এইকাৰণে আপোনালোকে অনাগত দিনত দেখিবলৈ পাব কি এই চৰকাৰখন সম্পূৰ্ণভাৱে পাব্লিকৰ চৰকাৰ, ৰাইজৰ চৰকাৰ আৰু ৰাইজৰ ওচৰলৈ গুচি যাব। অহা 15 তাৰিখৰ পিছত আমাৰ প্ৰত্যেকজন EMA প্ৰত্যেকজন MCLA আমাৰ চৰকাৰৰ BJP UPPL GSP সকলো মানে গাঁৱলৈ যাব আৰু পাঁচটা দুখীয়া পৰিয়ালক সদায় ভিজিট কৰিব। 2 অক্টোবৰ আমাৰ যিটো গান্ধী জয়ন্তী আহি আছে, গান্ধী জয়ন্তীলৈকে আমাৰ কণ্টিনিউ এই প্ৰক্ৰিয়াটো চলিব আৰু গান্ধী জয়ন্তীলৈকে BDOক লগত লৈ গৈ ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰক লগত লৈ গৈ এই মানে 2 অক্টোবৰলৈকে এইখিনি সময়ত প্ৰায় 45-46 দিনত আমি কিমানখিনি দুখীয়া মানুহৰ সমস্যা সমাধান কৰিব পাৰোঁ, এইটো আমি 2 অক্টোবৰ গান্ধী জয়ন্তী উদযাপন কৰাৰ পিছত আমি কাউন্সিলত বহি আলোচনা কৰিম। মই লাভলীনা কংগ্ৰেচুলেশ্যন জনাইছোঁ। তেখেতে প্ৰথম যিটো এটেম্প্ট ইয়াত ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। মই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছোঁ তেখেতে যাতে অনাগত দিনত আৰু ভাল কৰিব পাৰে, গ'ল্ড মেডেল আনিব পাৰে। ইয়াৰ কাৰণে ঈশ্বৰে সদায় তেখেতৰ শৰীৰটো ভালে ৰাখক আৰু তেখেতৰ কেৰিয়াৰৰ সহায় কৰক, মই এইটো প্ৰাৰ্থনা কৰিছোঁ।